আৰু এই যে তাইৰ পিছত তৰ্ক ইফালে একবাৰ গৈছে একবাৰ ইফালে গৈছে ভাত খাই উঠি খোজ কাঢ়িছে ঘুমি উঠিলোঁ বাকে আকৌ মৰ্ণিং ডিউটি আজি মৰ্ণিং ডিউটি যাম অৱস্থা বেয়া গৈছে উঠিব লাগিছে মানে ৰাতি সোমাওঁতেও বহুত দেৰি হৈ গ'ল আহি পেলাই দেৰি হৈছিলতো তাৰপৰা এতিয়া গা চা ধুই ওলাম লাহে লাহে ডিউটিলৈকে আৰু এইটো মায়া ভৰিয়াকৈ ৰ'দ পৰি ছাগলী লৈ আছে এনেকৈ ৰ'দ পৰি থাকিলে কাম নাই বেছি গম পাইছেনে গাত মানে ৰ'দটো পৰিব লাগিব তেতিয়াহে ভিটামিন ডিৰ মানে হেৰি হ'ব তেতিয়াহে ভিটামিন ডি আমি এনেকৈ ৰ'দ যিমান ৰ'দ পৰি থাকিলে কাম নাই গম পাইছে নাই মায়ে আৰু মায়ে চানাটো হ'লে চাই আছে ঘৰ আহি পাই গ'লো অৱস্থা বেয়া গৈছে তাই এতিয়া সুধি আছে মাছ আনিছে নে আনিছোঁ গাই সেই মাছ লৈছোঁ এয়া মাছ খাবলৈ বুগাইছে যি মাছ আৰু তাই তাৰমানে হেৰি কৰি আছে পিঁয়াজ তোৰ মাইক কি বুলি কচোন মেমৰি বুলি কওঁ মাইক কচোন হয়চোন কিবা বেলেগ বুলি কয় নহয় মাইক কচোন কিবা বেলেগ বুলি কয় হা কথা পাতি আছে তাৰমানে এই কথা পাতি নাম তাই এয়া নহয় ধনিয়া কেইডালকহে মেমধু বুলি কয় এয়া পিঁয়াজৰ থোৰ এয়া পিঁয়াজৰ থোৰ বুলিয়ে ক'ব আকৌ এক ভাত খোৱাৰ কাৰণে বোলে দেওবাৰে আলহী আছে সমলা আইতাহে দেখো তাক আহি পাল লগতে কৈছে তোমালোকেও খাবি হে সেই মায়ে তাৰ লেকচাৰ দিয়ে আছে কেতিয়া আৰু বেংকাই আছে আঠমঙলা দেওবাৰে কিবা কৈ আছে যিহে ঠাণ্ডা লাগছি কাপোৰ এখন উৰি লৈছোঁ আৰু মইনা চাহ এতিয়া দিছে বঢ়িয়াকৈ গৰম গৰম চাহ খাই আছোঁ খাই কমি যাওঁ ফোনটো দিব খাবাই নাপায় এনে কৰাহে যায় এটা কাপোৰ লোৱাৰ কিবা মাথা মাৰি আছে পুৰা হেৰি কৰি আছে সেইটো পুৰা এতিয়া পানী খাই আছে আৰু ভাত আজি আছে গাইছ ইয়াত মাছ তাৰপিছত পেটা দালি ভাত আৰু এই খাৰ আৰম্ভ কৰিলে আৰু এই দ্বিতীয় খাৰ আৰম্ভ কৰিছে পুৰা গলত তাৰমানে মাৰি দিছে ঠাণ্ডা লাগছে কাৰণে মই ভাত বাঢ়িছে খাওঁ গাইছ কি কৈ আছে আইতা এই মামা আহিলে মাছ দুটামান নিবা পাৰিলা হয় বুলি কৈছে খালি চিছে বোলে সিহঁতৰ কি মাছ পাইছে কৈ মাছ পাইছে বোলে শ'ল মাছ পাইছে সৰু মাছ পাইছে ঘৰি এনেকে পাইছে তো মাতিছিলা মানে তাই আৰু এই যে তাইৰ পিছত তৰ্ক ইফালে একবাৰ গৈছে একবাৰ ইফালে গৈছে ভাত খাই উঠি খোজ কাঢ়িছে ভাত খাই উঠি খোজ কাঢ়িছে মই কালিও চোতালত মায়ে ওচৰত আৰু খোজ খালে মায়ে তাৰমানে সেই নিয়াৰ পেলাই পেলাই খোজ কাঢ়ি থাকে সেইটো নহয় আৰু এই বিছনা চিছনা পাৰি দেই এখন পূৰা এখন দিছোঁ যাতে বতাহ তাৰমানে নালিবাৰ কাৰণে আৰু এতিয়া ঘুমক আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা জানে ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজ ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ অলপ বাই